জীৱনত কিবা এটা কৰিম বুলি যদি ডাঙৰ ডাঙৰ সপোন দেখিছা, তেনেহ'লে বেলেগৰ আগত সপোনবোৰৰ কথা কেতিয়াও নকবা। কাৰণ বেছিভাগ মানুহে তোমাৰ অৱস্থা চাই পৰামৰ্শ দিব, এইটো নোৱাৰা, এইটো নকৰিবা, আৰু কিছুমান মানুহে হাঁহিব তোমাৰ ডাঙৰ ডাঙৰ সপোন দেখি। যদি তোমাৰ নিজৰ ওপৰত বিশ্বাস আছে, তুমি মনত ভাবি লোৱা, মই পাৰিম, মই কিয় নোৱাৰিম, মই সফল ব্যক্তি হৈ দেখাম, এনেকৈ ভাবি লোৱা আৰু তুমি তোমাৰ সপোনৰ পিছত লাগি যোৱা। কোনে কি কৈছে বাদ দিয়া, মানুহে তোমাক নোৱাৰা শব্দটো বেছিকৈ ক'ব নোৱাৰা শব্দটিয়ে তোমাৰ মনটোক দুৰ্বল কৰিব। যদি তুমি তোমাৰ জীৱনৰ উদ্দেশ্য আৰু তোমাৰ জীৱনৰ এটা এটা দিন কেনেকৈ কটাব লাগে জানিব বিচৰা, ডাঙৰ ডাঙৰ ব্যক্তিৰ জীৱনী চাই শিকিব নোৱাৰিবা। কাৰণ সকলোৰে জীৱনত কাহিনী আৰু জীৱনৰ গতিবিলাক বেলেগ বেলেগ। গতিকে তুমি এটা কাম কৰি চোৱা, বেলেগ একো কৰিব নালাগে। আজিৰ দিনটোত তুমি কি কৰিছা, কিয় কৰিলা, কিয় কৰিব লাগে, মুঠতে আজিৰ দিনটোত সকলো সময়ত এটা এটা ছেকেণ্ড ক'ত কটালা ভালকৈ ভাবি চোৱা। ক'ত কিয় কটালা, আৰু এইখিনি কথা বহুত কম মানুহে বুজি পোৱা। কাৰণ এই কথাখিনি বুজিবলৈ হ'লে বহুত ভাবিব লাগে।